শুবলৈ যোৱাৰ আগত আপুনি পানী খায় নেকি? ভয়াৱহ স্বাস্থ্য সমস্যাৰ কাৰণ হ'ব পাৰে আপোনাৰ এই অভ্যাস। বহু লোকে বিশ্বাস কৰে যে ৰাতি শোৱাৰ আগতে পানী খালে শৰীৰটো হাইড্ৰেটেড হৈ থাকে। কিন্তু প্ৰকৃততে এই অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। শোৱাৰ পূৰ্বে পানী খোৱাটোৱে স্বাস্থ্যত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। এই বিষয়ে জানো আহক। শোৱাৰ আগতে পানী খোৱাটোৱে ডিহাইড্ৰেশ্যন প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ তথা বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা আঁতৰোৱাত সহায় কৰে। পৰ্যাপ্ত পানী খোৱাটোৱে মনোভাৱ বৃদ্ধি কৰে আৰু খজুৱতি হ্ৰাস কৰে। এক অধ্যয়নত দেখা গৈছে যে শৰীৰত পৰ্যাপ্ত পানী থকাৰ ফলত আৱেগিক স্থিৰতা আৰু আভ্যন্তৰীণ শান্তি হয়। খোৱাৰ আগতে গৰম পানী খালে ই প্ৰাকৃতিক পৰিষ্কাৰক হিচাপে কাম কৰাৰ লগতে হজম উন্নত আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ